sabota jagi durudi hidoya ubahani গুড মৰ্ণিং সকলোকে সুপ্ৰভাত জনাইছোঁ, নমস্কাৰ জনাইছোঁ। শীতৰ প্ৰভাৱ পৰিছে এতিয়া, কুঁৱলী বৰষুণ পৰা দি আমাৰ ইয়াত পৰি আছে। আৰু এই যে শীতত ফুলবিলাক ফুলে ইমান যে ভাল লাগে দেখি ন। এই নাৰ্জী ফুলিছে, মোৰ ফুলৰ এনেকৈ ফুল ফুলা দেখিলে আৰু ফুলত যে এই নিয়ৰবিলাক পৰি থাকে, এই নিয়ৰবিলাক চুই মই বিৰাট ভাল পাওঁ, বিৰাট ভাল লাগে মোৰ। একদম ফুলপাহ কিমান যে সজীৱ হৈ থাকে, কিমান সজীৱ হৈ থাকে ফুলপাহ। কেনে আছে সকলো? নিশ্চয় ভালে আছে নহয় জানো? সকলোতে ঠাণ্ডা পৰিছে এতিয়া, পুৱাৰ যথেষ্ট ঠাণ্ডা। আমাৰ ইয়াত কুঁৱলী পৰিছে আৰু মই ল'ৰাক স্কুললৈ পঠিয়ালোঁ। স্কুললৈ পঠিয়াই সদায় কৰাৰ দৰে ফুলকেইজোপাক মাত দিলোঁ। তাৰপিছত ভাবিলোঁ আপোনালোকৰ কাষলৈ অহা নাই, আপোনালোকৰ খবৰ খাতিবিলাক লোৱা নাইকিয়া। মই এইকেইদিন ভালদৰে ফেচবুক চাব পৰা নাইকিয়া, বহুতৰে পোষ্টবিলাক চাব পৰা নাই। সেয়েহে মই ভাবিলোঁ নাই, অকণমান সময় আছে মোৰ হাতত, সেই সময়খিনি ব্যৱহাৰ কৰোঁ, আপোনালোকৰ লগত কথা পাতোঁ, ভিডিঅ' এটা কৰোঁ। পানী খাবলৈ লৈছোঁ পুৱাৰ। এইটো এটা অভ্যাস মোৰ, পানী খোৱাৰ। পানীটো অৱশ্যে মই মোৰ অলপ মেডিকেটেড কৰি লওঁ মই নিজৰ কাৰণে। দিনটো এনাৰ্জেটিক হৈ থাকিবৰ কাৰণে, দিনটো এনাৰ্জি পাবৰ কাৰণে অলপ কিবা কিবি মিহল কৰি পানীটো উতলাই লওঁ, সেইমতে খাওঁ। আচলতে গৰম পানী খোৱাটো খুব ভাল কথা, গৰম পানী খাব লাগে। কাৰণ গৰম পানী খালে, পুৱাই যদি গৰম পানী খোৱাৰ অভ্যাস কৰে বা আপোনালোকৰ আছে, তেতিয়াহ'লে যিসকলে খায় সেইসকলে নিশ্চয় গম পায় যে তাৰ ফলাফল কি। আৰু যিসকলে নাখায় তেওঁলোকে মই অনুৰোধ কৰিম খাবলৈ অভ্যাস কৰিব, কাৰণ গৰম পানী খোৱাটো স্বাস্থ্যৰ পক্ষে খুব ভাল কথা। আৰু গৰম পানীটো পাৰিলে পৰাপক্ষত চাহৰ দৰে, আমি যে চাহ গৰমে গৰমে ফুৱাই খাওঁ, ঠিক তেনেদৰে গৰম পানীটো খাবলৈ চেষ্টা কৰিব। কাৰণ গৰম পানী যদি তেনেদৰে খাবলৈ লয়, তেতিয়াহ'লে আপোনালোকৰ ভিতৰত মানে শৰীৰৰ ভিতৰত থকা যিকোনো ধৰণৰ ইনফেকশ্যন সোনকালে ভাল হয়, সোনকালে নিৰাময় হয়। আৰু গেছ বা হজমৰ দৰে যিবিলাক মানে অসুবিধা থাকে শৰীৰৰ ভিতৰত, বহুতৰে গেছ থাকে বা হজম শক্তি কম হয়, গৰম পানী খালেই কিন্তু ভাল হৈ যায়। আৰু গৰম পানী খোৱাটো আচলতে বহুতে কুহুমীয়া খায়, কিন্তু মই কওঁ যে কুহুমীয়াতকৈ অলপ বেছি গৰম ল'ব আৰু চাহৰ দৰে ফুকি ফুকি খাব। চাহৰ দৰে যেনেকৈ আমি ফু এটা মাৰি পেলাই যে আমি ফুৱাই খাওঁ, ঠিক তেনেদৰে। মই এতিয়া কথাখিনি কওঁতে আচলতে মোৰ সেই পানীখিনি অকণমান ঠাণ্ডাই হৈ যাবগৈ, তথাপিও মোৰ পানীৰ ধোঁৱা ওলাই আছে এতিয়াও, সেয়া পানীৰ ধোঁৱা ওলাই আছে। আৰু মই তেনেদৰেই একদম চাহৰ দৰে গৰম কৰি আনি এই পানীখিনি প্ৰায় 10 মিনিট সময়ৰ ভিতৰত খাই শেষ কৰোঁ। আৰু সঁচাকৈ কওঁ আপোনালোকক এই যে পানীখিনি খাওঁ, আজি মই ধৰক 17 মানৰ পৰা এনেকৈ পানী খাবলৈ আৰম্ভ কৰিছোঁ। 17 চনৰ মানৰ পৰা এনেকৈ পানী খাবলৈ আৰম্ভ কৰিছোঁ। আৰু তেতিয়াৰ পৰা বুলি মোৰ কোনো ধৰণৰ ভগৱানৰ আশীৰ্বাদত কোনো গেছৰ প্ৰব্লেম নাই বা কোনো ডাইজেষ্টৰ প্ৰব্লেম নহয়। মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰাহে কৈছোঁ। মই হয়তো এই পানীখিনি খোৱাৰ বাবে, একেৰাহে সদায় খাই থকাৰ বাবে আৰু কিছুমান কাম কৰোঁ অৱশ্যে, সেইখিনি মোৰ খাদ্য তালিকাত মই খোৱাটোত মোৰ এনেধৰণে খাওঁ যিবোৰে মোক অপকাৰ নকৰক তেনেধৰণে মই খাদ্য খাওঁ। পালি মই যিকোনো বস্তু খাই নিদিওঁ, সেইটো এটা মোৰ অভ্যাস আছে। আৰু গাখীৰৰ চাহ একেবাৰে নাখাওঁ, একেবাৰেই নাখাওঁ। কেতিয়াবা ক'ৰবাত উপায় নাইকিয়া, ইফাল সিফাল হৈ যায়, তেতিয়া একাপ খাই দিওঁ, কিন্তু সেইটোৱে মোক একো নকৰে তেতিয়া। বা মই এনেকৈ নিয়মিতভাৱে খাওঁ আৰু উল্টা পুল্টাকৈ যদিও খাই দিওঁ কেতিয়াবা, সেইটোৱেও মোক অপকাৰ নকৰে বেছি।
আৰু কিন্তু জোখতকৈ বেছি নোখোৱা বস্তু কিবা এটা খাই দিলে তেতিয়া সেইটোৱে মোক অকণমান পেটৰ অসুবিধা কৰে, মানে ধৰক মোৰ পেটত নাথাকে, তাৰমানে ওলাই গুচি যায় আৰু সেই তেনেকুৱা কথা। কিন্তু গেছত যে ভোগে বহুতে, মই দেখিছোঁ গেছৰ ভোগা মানুহৰ কিমান এটা অশান্তি হয়, আৰু বহুতে সেইকাৰণে ক'ৰবাত যাবলৈ ওলাব তাৰ আগতে গেছৰ ঔষধ এটা খাই দিওঁ, বা কিবা এটা উল্টা পুল্টা খাই পেলাই গেছৰ ঔষধ এটা খাই দিওঁ। আচলতে গেছৰ ঔষধবিলাক ডক্তৰকো সুধিবচোন, ভাল কথা নহয়। তাৰমানে গেছটোক পৰাপক্ষত গেছ নোহোৱাটো ভাল, আৰু গেছৰ পৰা পৰিত্ৰাণ পাবলৈহে সদায় মানুহে চেষ্টা কৰিব লাগে, খাদ্যৰ সেইমতেহে গ্ৰহণ কৰিব লাগে। আৰু এতিয়াতো শীতত মানুহৰ হজমী শক্তি বহুত বেছি কম হয়, কেঁচুৱাবিলাকৰো তেনেকুৱা হজম শক্তি, সৰু সৰু শিশুৰো হজম শক্তি কম হয়। তেওঁলোককো পৰাপক্ষত মাকবিলাকে গৰম পানী খোৱাৰ অভ্যাস কৰাব লাগে, ৰাতিপুৱাই গৰম পানী খুৱাব একদম অভ্যাস কৰিব। শিশু হ'ল বুলি নকৰিব, সেইটো সৰুৰে পৰাই যদি সেই অভ্যাসটো কৰে তেতিয়াহ'লে বৰ বেছি ভাল হ'ব। গৰম পানী খালে এনেও আমি সকলোৱে জানো যে কিমান বেছি ভাল হয়, ছাল চুলি এইবোৰৰ কাৰণে পানীটো আমাৰ শৰীৰত অতি প্ৰয়োজন। পানী খাবই লাগে, পানী যিমান খাম সিমানেই আমাৰ ৰুক্ষতাবোৰ কমি আহে, আৰু গৰম পানী যিমান আমি খাব পাৰিম সিমান আমাৰ কাৰণে ভাল হয়। বহুতে কিন্তু ঠাণ্ডা পানী খায় দেই, বহুতে ঠাণ্ডা পানী খায়, কিন্তু পৰাপক্ষত ঠাণ্ডা পানী খোৱাৰ অভ্যাসটো এৰি পেলাব। অন্য সময়ত ঠাণ্ডা পানী খাব, কিন্তু গৰম দিনত ঠাণ্ডা পানী, আৰু ফ্ৰিজিং বস্তুবিলাক আচলতে বেয়াই হয়। এই বিষয়ে বাৰু মই কেতিয়াবা বেলেগ এদিন আলোচনা কৰিম যেতিয়া গৰম দিন আহিব। কিন্তু আজি যিহেতু শীতৰ সেমেকা দিন এটা, কুঁৱলীয়ে গোটেই অসমখনতে চাগে ঢাকি ধৰিছে, আমাৰ ইয়াতো যোৱাকালিৰ পৰাই কৈছোৱে বৰষুণৰ দৰে পৰি আছে, আৰু এই সময়ত গৰম পানীক লগ নেৰিব। গৰম পানী খাব, কাৰণ যিমান গৰম পানী খাব সিমানেই ভিতৰত থকা ইনফেকশ্যনবোৰ, বেমাৰ আজাৰবোৰ সোনকালে নিৰাময় হ'বলৈ উপশম হ'ব, সোনকালে নিৰাময় হ'ব। আৰু কিনো ক'ম, সকলো ভালে থাকক। পুৱা কেইটামান বস্তু খাব পাৰে সকলোৱে, আৰু সেইকেইটা হৈছে তুলসী পাত। এইকেইটা দিনত তুলসী পাত পোৱাই যায়, তুলসী গছ এজোপা সকলোৰে ঘৰত থাকে, সেইকাৰণে যদি 3টা তুলসী পাত বা 5টা তুলসী পাত খায় সেইটো এটা খুব ভাল কথা। মহানিমৰ পাত 5টা যদি খাব পাৰে। বহুতে কয় তিতা খালে গেছ হয়, আচলতে তিতা খালে গেছ নহয়, মই নামানো সেইটো কথা। খাদ্যৰ তালিকাখন ইফাল সিফাল হোৱাৰ কাৰণেহে গেছৰ প্ৰভাৱ থাকে, আৰু মেইন কথা হৈছে খাদ্য তালিকাই আমাৰ গেছ কৰে, আৰু খাদ্য তালিকাখন হিচাপ নৰখাৰ কাৰণে হয় তেনেকুৱা। সেইকাৰণে মহানিমৰ পাতে কেতিয়াও অপকাৰ নকৰে, কিন্তু বহুতে কয় যে নিম তিতা খালে অপকাৰ হয়, কিন্তু মই খাওঁ। মই তেনেকৈ সপ্তাহত উল্টা পুল্টাকৈ তুলসী পাত, নিম পাত, মানিমুনি পাত, সেনেধৰণৰ কিছুমান বস্তু মই পানীগিলাচ খোৱাৰ আগতে খাই দিওঁ, আৰু মোৰ একো অপকাৰ হোৱা নাই। মই নিজৰ অভিজ্ঞতাৰ পৰা ক'লোঁ আপোনালোকক, নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছোঁ। আজি এদিন দুদিনৰ কথা নহয়, এয়া প্ৰায় 5 বছৰ কণ্টিনিউৱাছ মই এনেধৰণে খাই আছোঁ, আৰু মোৰ কোনো ধৰণৰ অসুবিধা নাই। অন্ততঃ গেছৰ প্ৰব্লেম, মই খাওঁ বুলিলে যিকোনো বস্তু যেতিয়াই তেতিয়াই খাই দিব পাৰোঁ, কিন্তু মই ইচ্ছা কৰি নাখাওঁ, দূৰত থাকোঁ, কিন্তু সেইবোৰ খালেও মোৰ অপকাৰ নহয়। মই যদি কিবা কাৰণত, বহুতে ভজা পোৰা খাব নোৱাৰে, মই খাব পাৰোঁ, মোৰ একোৱেই অসুবিধা নহয়, খাই অহাৰ পিছতো একো অসুবিধা নহয়। আৰু মই গৰম পানীটো খুবেই খাই থাকোঁ। গৰম পানী খোৱাটো প্ৰয়োজন, একদমেই প্ৰয়োজন। গৰম পানী দিনটোত মই এবাৰেই নহয়, এই ৰাতিপুৱা আৰম্ভ কৰোঁ, আৰু দিনটোত হয়তো মই 5বাৰ 6বাৰ ৰাতি শোৱালৈকে গৰম পানী গিলাচটো মই খাই থাকোঁ। বিশেষ একো নকওঁ আজিলৈ, ধন্যবাদ। সকলো ভালে থাকক। ভোগালী আগত আছে, ভোগালীৰ আয়োজন কৰক, খুব ফূৰ্তি কৰক, হাঁহি থাকক, আৰু পিঠা পনাটো নিশ্চয় বনাবই সকলোৱে, সময় পোৱা সকলোৱে নিশ্চয় পিঠা পনা বনাব। ভোগালী আমাৰ প্ৰাণ হয়, আৰু সকলোৰে ভোগৰে উপচি পৰক দিনবোৰ। এদিন কিয় সদায় ভোগ কৰক, স্বাস্থ্য ভালে থাকিলে সদায় ভোগ কৰিব পাৰিব নহয় জানো। সেইকাৰণে মই বিচাৰোঁ ভোগ কৰক, সদায় ভোগালী হওক আপোনালোকৰ দিনবোৰ, আৰু
ধন্যবাদ। ইমানখিনিতে মই জনা কথাখিনি, মোৰ লগত ভাল ফল পোৱা কথাখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। ভুল হ'লে কিবা ক্ষমা কৰিব। ভাল হওক আপোনালোকৰ সকলোৰে। শুভ দিন।